যিসকল এইচএছ ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়াও কিতাপ কিনা নাই তেওঁলোকৰ বাবে অতিকৈ ভাল খবৰ যে তেওঁলোকৰ বাবে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটত তেওঁলোকৰ কিতাপখিনি উপলব্ধ হৈছে আৰু এই কিতাপখিনি চাবলৈ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক কেনেকৈ এই কিতাপখিনি আপুনি ডাউনলোড আপুনি কিতাপখিনি চাবলৈ হ'লে আপোনাৰ মোবাইলৰ যিটো ব্ৰাউজাৰ আছে ক্ৰোম ব্ৰাউজাৰেই হওক বা গুগলেই হওক তাত যাব লাগিব আৰু তাত গৈ যিটো আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আছে এইটো AHSCEC এইটো সাৰ্চ কৰিব লাগিব আৰু সাৰ্চ কৰোঁতে যিটো ৱেবছাইট আছে অফিচিয়েল ৱেবছাইট আছে এইটো আহি গৈছে আৰু ৱেবছাইটত ক্লিক কৰিলেই আপোনাৰ ইফালে সাইডত আছে ই-বুকছত আপোনাৰ ক্লিক কৰিব লাগিব এতিয়া আহি গৈ ইয়াত আহিছে ফিজিক্স ইয়াত কেমিষ্ট্ৰি আছে ইয়াত ব্যৱসায় অধ্যয়ন আৰু মই ইয়াত সাহিত্য সৌৰভত মই ক্লিক কৰিছোঁ যেটো নেকি অসমীয়া বিষয় হয় ইয়াত ডাউনলোড হৈ আছে এয়া সাহিত্য সৌৰভ আহি গৈছে এনেকৈ আপোনালোকে সাৰ্চ কৰি আপোনালোকে কিতাপখিনি চাব পাৰে গোটেইখিনি কিতাপ দিয়া নাই যদিও 2-3টা কিতাপ দিছে সায়েন্সৰ আৰ্টছৰ আৰু কমাৰ্চৰ লাহে লাহে আপলোড দি আছে এয়া ব্যৱসায় অধ্যয়ন কমাৰ্চৰ এয়াই আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে ছাত্ৰ ছাত্ৰীসকলৰ উপকৃত হয় আৰু সহায় হয় ধন্যবাদ